উভতি আহিছো গুড মৰ্নিং আসামৰ শেষ অংশলৈ লকডাউনৰ মাজতে উত্তৰ গুৱাহাটীৰ বাঁকা অঞ্চলত মেলা সদৃশ পৰিৱেশ পাহাৰৰ টিঙৰ পৰা নামি অহা এটা জলধাৰা চাবলৈ ওলাই আহিল শ লোক নাই কোনো ধৰণৰ সামাজিক দূৰত্ব নাই মুখত মাস্ক কাৰোবাৰ যদি মাস্ক থাকিল জেপত আন কাৰোবাৰ থাকিল আকৌ গাইড আন কোনো একো সেলফি উঠিবলৈ খুলি থলে বাছখন যাৰ বাবে এটা আতংকিত হৈ পৰিছে বাঁকাৰ লোকসকল আমি দেখুৱাইছো ইতিমধ্যে আপোনালোকক এই ভিজুৱেলছ লকডাউনৰ মাজতে উত্তৰ গুৱাহাটীৰ বাঁকা অঞ্চলতে মেলা সদৃশ পৰিৱেশ দেখিবলৈ পোৱা গ'ল আৰু পাহাৰৰ টিঙৰ পৰা নামি অহা এটা জলধাৰা চাবলৈ শ লোক এদৰে ওলাই আহিল য'ত দেখিবলৈ পোৱা নগ'ল কোনো ধৰণৰ সামাজিক দূৰত্ব আৰু অধিকাংশৰ লোকত মুখত নাই মাস্ক আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি গৈছো সাংবাদিক দিগন্ত বৰদলৈৰ ওচৰলৈ দেশত চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু এই লকডাউনৰ মাজতে উত্তৰ গুৱাহাটীৰ এটা জলধাৰাই এটা বৃহৎ অঞ্চলক এক আতংকৰ সৃষ্টি কৰিছে কেৱজন গোপাল ঠাকুৰে দেখুৱাইছে এয়া হৈছে এটা বৃহৎ জলধাৰা আৰু যোৱা কেইবাদিন ধৰি হোৱা মুখলধাৰ বৰষুণৰ পিছত উত্তৰ গুৱাহাটীৰ বাঁকা অঞ্চলত এনেধৰণে এক জলধাৰা দেখিবলৈ পোৱা গৈছে পাহাৰৰ টিঙৰ পৰা এনেধৰণে ধৰাৰ বুকুলৈ নামি আহিছে এক সুন্দৰ পৰিৱেশ কিন্তু তাৰ মাজতে যিহেতু দেশ তথা ৰাজ্যত চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি আছে কিন্তু এই লকডাউন ভংগ কৰি একাংশ লোকে এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকক দেখুৱাইছো আৰু এই লৈ উত্তৰ গুৱাহাটীত বাঁকাত এক আতংকৰ সৃষ্টি হৈছে বিভিন্ন অঞ্চলৰ পৰা এনেধৰণে লোক ওলাই আহিছে আৰু ইয়াৰে সৰহ সংখ্যাকে যেহেতু মাস্ক পৰিধান কৰা নাই আৰু যিটো চৰকাৰে বাৰে বাৰে কৈ আছে যে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি থাকিব লাগে আৰু ইয়াতে কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি থকা নাই তাৰ বিপৰীতে এনেধৰণে শ মানুহ উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে মই নিউজ লাইভৰ দৰ্শক পোনপটীয়াভাৱে দেখুৱাইছো এক আতংকৰ পৰিৱেশ সৃষ্টি হৈছে উত্তৰ গুৱাহাটীৰ বাঁকাত এটা জলধাৰাক লৈ এনেধৰণে আতংকৰ সৃষ্টি হৈছে আৰু যেহেতু চৰকাৰে বাৰে বাৰে কৈ আছে যে মাস্ক পৰিধান কৰিব লাগে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে কিন্তু এনেধৰণৰ কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চ ইয়াত মেইনটেইন কৰা হোৱা নাই আৰু তেওঁলোকে বহুতেই এনেধৰণে মাস্ক পৰিধান কৰা নাই আৰু এনেধৰণে ওলাই আহিছে মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক দেখুৱাইছো তাৰ মাজতে স্থানীয় লোক এজন আছে বাঁকা অঞ্চলৰ দাদা সুধিছো ইয়াত বহুত লোক ওলাই আহিছে কি ক'ব মই কি বুলি ক'ম এতিয়া মানুহবিলাকে বহুত ধৰণৰ মানুহ আছে দিগন্ত বৰদলৈ আপোনালৈ ধন্যবাদ থাকিল এবাৰ মুখ্যমন্ত্ৰী কনভয়ৰ সন্মুখত সুৰামত যুৱক যুৱতী উদ্ভণ্ডালি দিছপুৰৰ পৰা পল্টন বজাৰ অভিমুখে আহি